কপৌ ফুল আৰু কুলিৰ মাতে বহাগ মাহটোৰ বৈশিষ্ট্যই সুকীয়া কৰি পেলাই নহয়নে? আৰু কপৌ ফুলপাহ যেতিয়া গছজোপাত ফুলিবলৈ আৰম্ভ কৰে বা কুলিৰ যেতিয়া আমি বিননি শুনিবলৈ পাওঁ, আমাৰ মনটো বহুত ভাল লাগে যে আমি নতুন বছৰত আকৌ ভৰি দিব লৈছোঁ। আৰু আপোনালোককো মই এই ভিডিঅ'টোৰ জৰিয়তে নতুন বছৰৰ বহুত বহুত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই বছৰটোৱে যাতে সকলোৰে মনৰ আশাবোৰ পূৰণ কৰে আৰু সকলোৰে যাতে ভাল হয় তাকে কামনা কৰিলোঁ। হাপি ৰঙালী বিহু। আৰু এয়া বিহু বুলি অকণমান নিজৰো সাজি কাচি থাকিবলৈ মন যায়, সেয়েহে অলপ ভালদৰে এয়া হুঁচৰি আহিছে আমাৰ চোতালত আৰু আমি এয়া আদৰি আনিছোঁ। জয় ৰাম বোলো, নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কি চিত এতেকে পৰমেশ্বৰ দেখবলো চৰণত মোৰ গতি সাধিবে উচিত, মোৰ গতি সাধিবে উচিত। ৰাম বোলো, নতুন বছৰ আহিলতে আমাৰ কণ কণ ভাইটি ভণ্টিহঁতক ৰাসকলে আমন্ত্ৰণ জনাইছে ৰাসকলৰ গৃহত পদধূলা কৰা। ৰাসকলৰ মনৰ বাঞ্ছাখিনি পূৰণ হওক আৰু কণ কণ ভাইটি ভণ্টিহঁতক সকলোৰ মনৰ বাঞ্ছাখিনি পূৰ্ণ কৰক। হৰি ৰাম
ভিডিঅ'টোৰ শেষৰ ফালে এইবাৰ বহাগ বিহুৰ কিছুমান মুহূৰ্ত সাঁচি ৰাখিলোঁ।